हाग्रामा महिलारि बिथांमोना मोनसे समाव बुंदोंमोन बिथांनि समाव जातिगत संघर्ष जादों बिथांनि समाव बर' इन्टेलेक्सुवेलफोरा जिउ गोमानो गोनां जादों बिथांनि समाव अशान्तिजोंनो अशान्ति जादों बै बाथ्रा बुंग्रा मानसिफोरानो दिनै हाग्रामा महिलारि बिथांनि आथिङाव हमहैदों माबा मोनसे मता अंक मोनदों नामा जायनि थाखाय लोगो लोगो हाग्रामा महिलारि बिथांमोननि भगबान जाहैबाय जाहाथे बिथांमोना बिथिं बारस्रायस्राय मोख्राफोर बायदि सभाबखौ खालामनो नाङा नायबाय था बिथांमोना सप्तासे मास मोननै मोनथाम लासै लासै समाज बेबस्थानिफ्राय गोमालांगोन लास्टआव बिथांमोना इउपिपिएलआवनो फैनो नागिरगोन मोनसे मोजां बाथ्राया जाबाय इउपिपिएलनि जा मोजां दिन बियो आरम्भ जाबाय जायफोरा दिनै इउपिपिएल राजखान्थि हान्जाखौ गारना थांदों बिथांमोना मोनसे समाव रिग्रेट खालामगोन हारिनि सेन्टिमेन्ट थागोन जाय मानसिनियाव बर'नि थै थागोन बे मानसिया इउपिपिएलखौ मालाबाबो गारनो हाया जाय बिथांमोना इउपिपिएल दोलोखौ दिनै गारनानै थांदों बिथांमोननि थैयाव भेजाल दङ थारमाने আচ্ছা আজি এই সংবাদ মেলত উপস্থিত হ'ব পৰা সাংবাদিক বন্ধুসকল সকলোৱে জানে বিধানসভা নিৰ্বাচন সমাগত ৰাইজে দেখি আছে ৰাজনৈতিক বঁটা লাগিছে সমগ্ৰ অসমত গতিকে আমাৰ বিটিসি অৰ্থাৎ বিটিআৰটো যি নিৰ্বাচনৰ বঁটা এয়া জোৰদাৰভাৱে লাগিছে তো আজি সংবাদ মেলত কিছু কথা অৱগত কৰাৰ কাৰণে কিছু কথা আমাৰ ইউপিপিএল দলৰ পৰা বিটিসি বাসীক অৰ্থাৎ বিটিআৰ বাসীক জনাবৰ কাৰণে আজিৰ যি সংবাদ মেল এয়া আয়োজন কৰা হৈছে আমি এইকেইদিন প্ৰত্যক্ষভাৱে দেখি আছো সৌহিদিনাখন ওদালগুৰিত বিপিএফ ৰাজনৈতিক দলৰ যি 5টা গেৰেণ্টি ইয়াক লৈ তেওঁলোকৰ যি মিটিং হৈছিলে এটি গেদাৰিং হৈছিলে এই গেদাৰিঙত আমাৰ কিছুমান অৰ্থাৎ ইউপিপিএল দলৰ কিছুমান নেতা তেওঁলোকে ইউপিপিএল ৰাজনৈতিক দল এৰি বিপিএফত যোগদান কৰিছে এই সংক্ৰান্তত কিছু কথা ৰাইজক জনাবৰ কাৰণে ৰাইজক অৱগত কৰাৰ কাৰণে আমি চেষ্টা কৰিম আমি দেখি আহিছো যোৱা সময়ছোৱাত খাম্ফা বৰগোহাঁই ডাঙৰীয়া বিপিএফৰ পৰা ইউপিপিএলত আহিছিলে আকৌ তেখেতে বিপিএফত আকৌ ৰিটাৰ্ণ হৈছে তেখেতে আকৌবাৰ ঘৰ বাপচি কৰিছে তো ৰাইজে কিছুমান কথা যিটো নিজ চকুদি দেখি আছে নিজ কাণেদি শুনি আছে কোন কিমান স্বাৰ্থলোভী নেতা তেওঁলোকক চিনি পোৱাত নিশ্চয় অসুবিধা হোৱা নাই আমি সকলোৱে জানো আজিৰ যি ৰাজনৈতিক প্ৰেক্ষাপট ইয়াত কিছুমান জালি নেতা থাকে ডুপ্লিকেট নেতা থাকে যিবিলাক পাৱাৰ নহলে 5 মাহ টিকিব নোৱাৰে আৰু ৰাইজে ভাবিব পাৰিব নেকি যে তেওঁলোকে যি নেতায়ে চৰকাৰ নহলে 5 মাহ থাকিব নোৱাৰে এই সমগ্ৰ বিটিআৰ বাসী বা অসম বাসীৰ কাৰণে কিবা কাম কৰিব পাৰিব বা জনস্বাৰ্থত কিবা কাম কৰিব পাৰিব বুলি আপোনালোকে ভাবে নেকি আমি এক কথা যদি তেওঁলোকক ক'ব যাওঁ যে তেওঁলোকে এজন ক্ষমতালোভী নেতা যিসকলে ৰাইজৰ সমাজৰ কোনো দায়বদ্ধতা ল'ব নিবিচাৰে তেওঁলোকে সমাজৰ কোনো ৰিস্ক লৈ ফালে কাম কৰিব নোখোজে য'ত পাৱাৰ আছে তাতে বান্দৰৰ নিচিনা তেওঁলোকে জাপ মাৰি ফালে সুবিধা আদায় কৰিব বিচাৰে হয় মুখত তেওঁলোকে ক'ব পাৰে আমি ৰাইজৰ কাৰণে ৰাইজৰ স্বাৰ্থত আমি পাৰ্টি চেঞ্জ কৰিছো এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছো ইউপিপিএল দলৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছো যিসকল কেইজনমান নেতাই ইউপিপিএল
ৰাজনৈতিক দল এৰি গুচি গৈছে, তেওঁলোকে UPPL ৰাজনৈতিক দলত থাকোঁতেও আমাৰ UPPLৰ খুব লাভান্বিত হোৱা নাছিলে, আৰু তেওঁলোকে আমাৰ পাৰ্টিটো এৰি গুচি যোৱাটো আমাৰ UPPL দল হিচাপে কোনো আমাৰ লছ হোৱা নাই। আৰু তেওঁলোকে এতিয়া BPF-ত গৈছে। আমি ভাবোঁ ৰাইজে দেখি আছে, ৰাইজে বিচাৰ বিবেচনা কৰিব। তেওঁলোকে BPF-ত যোৱাৰ পিছতো BPF-ৰ বহুত বেছি কিবা লাভ হ'ব বুলি আমি নাভাবোঁ। কাৰণ যিসকল নেতাই গৈছে, তেওঁলোকৰ যি পাব্লিক বেছ, ৰাইজৰ যি মেণ্ডেট, সেই বস্তুটো তেওঁলোকৰ নাই। কিছুমান কথাত আছে যে স্থান হেৰালে মানুহ হেৰাই বুলি। তো তেওঁলোকৰ স্থানটো যিহেতু হেৰাইছে, মানুহ হেৰাইছে, আৰু তেওঁলোকে আমাৰ UPPL দলৰ পৰা যিহেতু তেওঁলোকে গুচি গৈছে, আমি তেখেতসকলক শুভকামনা দিছোঁ। তেওঁলোকৰ ৰাজনৈতিক জীৱন বা ভৱিষ্যত ৰাজনৈতিক জীৱন সুন্দৰ হওক, ভাল হওক আমি কামনা কৰিছোঁ। লগে লগে আমি তেখেতসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে ইমান ৰাইজৰ আগত নিজকে বাৰে বাৰে 2 নম্বৰী বুলি ইষ্টাব্লিছ কৰিব নালাগে। আপোনালোকে যিটো পাৰ্টিত থাকে, আৰু আপোনালোকে BPF-তে থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু BPF-ত যোৱাৰ পিছত কেইদিনমান পিছত আকৌ আপোনালোকে কংগ্ৰেছত যাব বিচাৰিব, অহাকালি আৰু BJP মানে পাৱাৰত আহিলে BJP যাব বিচাৰিব। নিশ্চয় মানুহ হিচাপে, নেতা হিচাপে আপোনালোকৰ দায়িত্ব থাকিব। এই দায়িত্বখিনি আমি আপোনালোকক অকণমান আজি এটা ৰিমেম্বাৰ দিম বুলি এটা প্ৰেছ মিটটো দিলোঁ। মই বেছি কথা ক'ব বিচৰা নাই। ওদালগুৰিত যিখিনি নেতাবিলাক, ইছুফ আলী ডাঙৰীয়াৰ পৰা আৰু কেইজনমান নেতা, তেওঁলোকক নাম লোৱাটোৱে আজিৰ তাৰিখত খুব মানে বিবেচনা বিচাৰৰ বিষয়। তেওঁলোকৰ নামটো মই ল'ব বিচৰা নাই। আচলতে তেওঁলোকৰ নামটো লৈ পেলাই অকণমান দামী কৰি দিব বিচৰা নাই, তেওঁলোকক মূল্যৱান কৰি দিব বিচৰা নাই। তেওঁলোকৰ যিটো এতিয়া মান সন্মান বুলি একো নাই, তেওঁলোকে এজন নীলাজ ব্যক্তি। গতিকে তেখেতসকলক আমি কি বুলি সম্বোধন কৰিম, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আহি থকা নিৰ্বাচনত কিবা এটা বিশেষ তেওঁলোকে BPF-ত গৈ পেলাই প্ৰভাৱ পেলাব পাৰিব বা ৰাইজৰ যি বিশ্বাস এইটো আদায় কৰিব বুলি আমাৰ মনে নধৰে। এতিয়া আমি এইটোৱে ক'ব বিচাৰিছোঁ, নিৰ্বাচন কাষত BPF-এ যেনেকে UPPL দলক টাৰ্গেট কৰি আক্ৰমণ কৰি কথা কৈ আছে যে UPPL শেষ হ'বলৈ গৈ আছে, যিটো ৰাজনৈতিক দলৰ 7জন MLA আছে, যিটো ৰাজনৈতিক দলৰ 3জন MP আছে, সেই ৰাজনৈতিক দলক আপোনালোকে হেৰাব বুলি কোৱাটো, আপোনালোকৰ যেনেধৰণে 17 বছৰৰ কলা অধ্যায় আছে, আমাৰ 5 বছৰৰ যি ভাল ইতিহাস, ৰাইজৰ কাৰণে কাম কৰা আমাৰ 5 বছৰৰ ইতিহাস আছে। আপোনালোকৰ 17 বছৰত আমি দেখিছিলোঁ 3বাৰ 4বাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, বিভিন্ন মানুহ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি হৈছিলে, বহুমূলীয়া জীৱন, ধন সম্পত্তি হেৰাবলগীয়া হৈছিলে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ 5 বছৰ শাসনকালত কোনোদিনা এনেকৈ বিষুপ্ত ঘটনা হোৱা নাছিলে। তো আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, আপোনালোকৰ যি কেইজনমানৰ যি ইলেকশ্যন আহিলে লম্ফ-জম্ফ কৰা যিটো বেপাৰ, এই বেপাৰ ৰাইজে বুজি পাইছে। আৰু আপোনালোকৰ যে সমাজত এটা নৈতিকতা, এটা আদৰ্শ নাই, আপোনালোকে যে আদৰ্শবিহীন ৰাজনীতি কৰি আছে, সমাজৰ ইয়াৰ পৰা কোনো এটা লাভ হ'ব বুলি আমি নাভাবোঁ। গতিকে আমি আপোনালোকক আকৌবাৰ ক'ব বিচাৰিছোঁ, ইলেকশ্যন আহিলে ইটো পাৰ্টি চেঞ্জ কৰা যিটো অভ্যাস, এই অভ্যাসটো যদি আপোনালোকে অকণমান হ'লে স্তব্ধ কৰিব পাৰে, অকণমান আপোনালোকৰ যি স্থিতি, আমাৰ UPPLৰ পৰা আপোনালোকে গৈছে ঠিক আছে, জালি মালখিনি ওলাই গৈছে, ডুপ্লিকেট মানুহখিনি ওলাই গৈছে, আমি ভাল পাইছোঁ। কমচে কম আপোনালোকে BPF-ত পাৰ্মানেণ্ট থাকক আৰু সমাজৰ প্ৰতি আপোনালোকে দায়বদ্ধতা হওক। এইখিনিয়ে আজিৰ যি প্ৰেছ মিট, সংবাদমেল, ইয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। খাম্ফা বৰগীয়াৰী বহুত ডাঙৰ নেতা বুলি মানুহবিলাক ভাবিছিল, ৰাইজে তেখেতক সন্মান কৰিছিল। কিন্তু এতিয়া গম পালে এইটো কি বুলি কয়, লেঠু চিঙা বেঙেনা বুলি কয়। তেখেতে এজন অস্তিত্বহীন, নীতিহীন এজন ৰাজনৈতিক নেতা। আৰু সেইসকল ব্যক্তি যে
15 বছর ধরে ডিপুটি চিফ হয়ে আছিলে এইটো আমার বিটিসি বা বিটিআর বাসীর কারণে খুব মানে দুর্ভাগ্য তেওঁলোকে পাৱাৰ নহলে 2 মাহ চলিব নোৱাৰে ৰাইজৰ কাৰণে কি কাম কৰিব ৰাইজৰ প্ৰতি তেখেতসকলক দায়বদ্ধতা আছে নে নাই আমি প্ৰশ্ন কৰিব বিচাৰিছো বিটিসি বিটিআৰ 35 লক্ষ মানে আজি প্ৰশ্ন কৰিব বিচাৰিছে আপোনালোকৰ দায়বদ্ধতা বুলি কিবা এটা আছে নে নাই আপোনালোকে নতুন জেনেৰেশ্যনক নতুন চামক কিবা এটা আদৰ্শ কি আদৰ্শ দিব বিচাৰিছে আপোনালোকে আদৰ্শ দিব বিচাৰিছে নে কি যে 2 মাহ চৰকাৰ নহলে আপোনালোকে পাৰ্টি চেঞ্জ কৰিব লাগে ইমান স্বাৰ্থলোভী হ'ব লাগে স্বাৰ্থ মানে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে সব মানে আদৰ্শ জলাঞ্জলি দিব পাৰে এই কথাকে আপোনালোকে শিকাব বিচাৰিছে তেতিয়াহ'লে মই ভাবো আপোনালোকৰ পৰা কোনো এজন ব্যক্তিয়ে নতুন জেনেৰেশ্যনে নতুন সময় কিবা এটা শিকিব লাগে বুলি এনেকে কোনো নাথাকে গতিকে মই খাম্ফা বৰগিয়াল ডাঙৰীয়া ক'ব বিচৰা নাই তেখেতৰ যিখিনি কলা অধ্যায় আজি বিটিসি বাসীয়ে বিটিআৰ বাসীয়ে জানে তেখেতৰ ব্যক্তিগত জীৱনত মই সোমাব খোজা নাই শুভকামনা দিছো তেখেতক শুভকামনা দিছো তেখেতৰ লাহে লাহে বয়স হৈছে তো তেখেতে যদি অকণমান হলেও ভাল চিন্তা কৰে আজি অনুৰোধ কৰিব বিচাৰিছো যাতে ভৱিষ্যতে তেখেতে বিপিএফ ৰাজনৈতিক দলৰ পৰা আৰু যাতে বান্দৰে জাপ মাৰি থকাৰ নিচিনাকে জাপ মাৰি যাতে ক'তো নাযায় চন্দন ব্ৰহ্ম ডাঙৰীয়া এজন অভিজ্ঞ পলিটিচিয়ান তেখেতে কেবিনেট মিনিষ্টাৰো হৈছে তো মই কৈছোৱে আপোনালোকক যে ইলেকশ্যন কাষত নিৰ্বাচন সমাগত যেতিয়া হয় নেতাবিলাকৰ মানে মনবিলাক কিছুমানৰ সকলো নেতাকে মই বুলি কোৱা নাই কিছুমান নেতাবিলাকৰ মনবিলাক উগুল থুগুল হয় তো তেওঁলোকে স্থিতি ল'ব নোৱাৰা অৱস্থাত হয় কিহৰ কাৰণে কিছুমানে টকাৰ বান্ডেল দেখিলে কিছুমানে মোটা অংক দেখিলে এইটো মানে এৰি আহিব পৰা তেওঁলোকৰ অৱস্থাটো নাথাকে মানে আমি এটা কথা যদি ক'ব যাওঁ এক কথা যদি ক'ব যাওঁ তেখেতসকলে হ'ল সমাজৰ এজন এজন তেজপিয়া ৰাইজক ডাঙৰ ডাঙৰ কথা ক'ব কিছুমান আভুৱা ভৰিব ইয়াৰ পিছত নিজৰ স্বাৰ্থ সিদ্ধি আগত দেখিলে সব মানে জলাঞ্জলি দি ফালে টকা দেখি ফালে পাৱাৰ দেখি ফালে তেওঁলোকে সব মানে বিসৰ্জন কৰি গুচি যায় তেওঁলোকে আৰু তেখেতসকলে সমাজক কিবা এটা ভাল দিশ দিব পাৰিব বুলি আমাৰ মনে নধৰে তো তেখেতসকলৰ কথাটো যিমান হ'লেও আৰু আমি সিনিয়ৰ হিচাপে সন্মান কৰিব লাগিব আমাৰ সন্মান আদৰ্শটো সদায় থাকিব ইউপিপিএল হিচাপে আমাৰ এটা নীতি আছে আদৰ্শ আছে আমি ৰাইজৰ হকে কাম কৰিব আহিছো আমি কাৰোবাক বিশেষভাৱে ব্যক্তিগত আক্ৰমণ কৰিব বিচৰা নাই আলোচনা কৰিব বিচৰা নাই কিন্তু এটাই প্ৰশ্ন বাৰে বাৰে আহি আছে যে আদৰ্শ বুলি কিবা এটাতো থাকিব লাগিব ৰাজনীতি আজি ইউপিপিএলৰ পাৱাৰটো দুদিনমান নাই কাৰণে তেওঁলোকে লগে লগে পাৰ্টিটো এৰি গৈছে মানে কি তেওঁলোকে ভাবিছে নেকি ইউপিপিএল ধ্বংস হৈ যাব এইটোৰ লগত তেওঁলোকৰ জীৱনটোৱে ধ্বংস হৈছে তেখেতসকলৰ যি লিডাৰশ্বিপৰ কোৱালিটি নিজকে বিক্ৰী কৰা যেন হোৱা নাই জানো মই ক'ব বিচাৰিম তেওঁলোকে নিজকে বিক্ৰী কৰিছে কম্প্ৰমাইজ কৰিছে আৰু কম্প্ৰমাইজ কৰা নেতা আমাৰ সমাজত কোনো প্ৰয়োজনীয় নাই ইতিমধ্যে প্ৰমোদ বৰুৱা OST দুজন OST ইউপিপিএল এৰি বিপিএফত যোগদান কৰিলে ভাল প্ৰশ্ন কৰিছে OST দুজন আমি দেখিছো তেখেতে এজনে কৈছে কি আমাৰ প্ৰাক্তন মহোদয়ক শিৱ মহোদয় তেখেতে কৈছে সেলফিছ বুলি আচ্ছা যদি তেখেতে সেলফিছ নহয় টিকিট এবাৰ নোপোৱাত তেখেতে পাৰ্টিটো কিয় এৰি গুচি গ'ল এক নম্বৰ প্ৰশ্ন এটা কথা জানাটো উচিত তেখেতে আনক আঙুলি টোৱাৰ কি নিজক যদি এবাৰ বিবেচনা কৰি চালে হয় আৰু কেতিয়াবা তেওঁলোকেও জানে তেখেতসকলে অভিজ্ঞ ব্যক্তি তেখেতসকলে ভালদৰে জানে যে কেতিয়াবা এনেকে এটা পৰ্যায় আহে ৰাইজৰ কিছুমান ডিমাণ্ড থাকে যাৰ পপুলাৰিটি নাই যাৰ ৰাজনীতিকৰ দখল নাই যাৰ সমাজ সেৱাৰ লগত কোনো এটা সম্পৰ্ক নাই সেই মানুহবিলাক টিকিট বিচাৰি পেলাই টিকিট নাপালে পাৰ্টি এৰি গুচি যাব আৰু সেইদিনাখনৰ পৰা মানে পাৰ্টিৰ এগেইনষ্টত বহুত কথা ক'ব এইটো কিছুমান মানুহৰ কাৰণে এটা কেৰেক্টাৰ হৈ গৈছে এইটো সমাজৰ কাৰণে খুব মানে ভাইৰাছৰ দৰে তেওঁলোকে টিকিট পালে মানে পাৰ্টিটো ভাল যেতিয়া চৰকাৰ আছিল ইয়াতে दैदेनगिरि सानैसोआ गावबा गाव स्वार्थनि थाखाय दिनै नांगोल पार्टियाव हाबहैदों बिथांमोननो गोजोन हामलायनाय बावनो थाखाय दिनैनि जा खौरांगिरिनि मेल बेखौ लिंदों सानैसो जोंनियावहाय जालि मानसिफोर दङमोन गुबुन पार्टिफोरावबो थायो बे जालि मालफोरा लासै लासैनो साइड जानाया समाजनि थाखाय जोबोद मोजां दा बाथ्राया जाबाय हाग्रामा महिलारि बिथांमोना मोनसे समाव बुंदोंमोन
बिथांनि समाव जातिगत संघर्ष जादों बिथांनि समाव बर' इन्टेलेक्सुयेलफोरा जिउ गोमानो गोनां जादों बिथांनि समाव असान्तिजोंनो असान्ति जादों बै बाथ्रा बुंग्रा मानसिफोरानो दिनै हाग्रामा महिलार बिथांनि आथिङाव हमहैदों दा बाथ्राया जाबाय जाय मानसिफोरा हाग्रामा महिलार बिथांखौ सान हर बुखिदलाबायदोंमोन बेबायदि मानसिफोरा दिनै माबा मोनसे मता अंक मोनदों नामा जायनि थाखाय लोगो लोगो हाग्रामा महिलारि बिथांमोननि भगबान जाहैबाय जाय मानसिफोरा जाय दैदेनगिरिफ्रा निति आदर्श गैया बेबायदि मानसिफोरनिफ्राय माबा मोनसे सोलोंनांगौ दङ होननानै बिटिआर बासिया साना दिनै नायदों इलेक्सन खाथियावथ' सोलायनाय जायो इलेक्सन खाथियाव सोरबा कंग्रेसनिफ्राय बिजेपि बिजेपिनिफ्राय एजेपि बिपिएफनिफ्रायबो इउपिपिएलआव गोबां फैदों जोंनिफ्रायबो साफा सानै थांदों बे गोदोर मेटार नङा नाथाय समाजाव बिथांमोननि जि मानदण्ड बिथांमोननि स्थितिखौ गावबा गाव बिथांमोना इस्टाब्लिश खालामना लानाय बायदि जादों दा बेखायनो दिनैनि तारिखाव जों बिथांमोनखौ लानानै खर' सायाखै जोङो स्पष्ट बुंनो नागिरदों जोंनिफ्राय स्पष्ट जाय बिथांमोना दिनै इउपिपिएल राजखान्थि हान्जाखौ दोनथ'नानै बिपिएफआव थांदों बिथांमोना इउपिपिएलआव थानाय समाव जोंहा खोब लाब जासाखैमोन खारन रायजो राजा बिथांमोना बै जायफोरा माने पार्टी सोलायबाय थानाय साफा सानै नेता बिथांमोनखौ मालाबाबो गोसो गोरबोआव लायाखैमोन आरो बिश्वासाव फोथायनायाव लायाखैमोन दा बिथांमोना थांबाय जोबोद मोजां जादों मोनसे खावलायदों जाहाथे बिथांमोना बिपिएफआवनो थाबाय थायो जाहाथे बिथांमोना बिथिं बास्रायस्राय मोख्राफोर बायदि सभाबखौ खालामनो नाङा बेजों माने समाजनि जि समाज बेबस्था बेयाव माने कुइसन मार्क फैनो नागिरो दिनै सोरबा सोरबा सानदों जानो हानाय थाखा फैसा मोननानै माने जेराव पावार दङ बेयाव थांनानै गोबां स्पेस मोनगोन होननानै साननैसोनि उनाव बिथांमोना मिथिगोन मा अबस्थाया दङ दिनै जेरैबायदि गुबुन गुबुन पार्टिनिफ्राय माने दोलो बारस्लायनाय जिथु केरेक्टार जागासिनो दङ बे दोलो बारस्लायनाय जि केरेक्टार हाग्रामा महिलारि बिथाङाबो बेसेबां स्पेस होनो गावनिनो पुराना मानसिफोर थाखाबाय थांनानै बिथांमोना जिथु अबस्था जागोन बे अबस्थाफोरखौ दा समा बुंगोन जों बिथांमोनखौ दा समालोचना खालामनो नागिराखै व्यक्तिगत बाथ्रा गोबां दङ मोननैसो बाथ्रा एकदम क्लियार बिथांमोना इउपिपिएलआव थानायावबो इउपिपिएल राजखान्थि हान्जाया गोबां लाब जायाखै बिपिएफ राजखान्थि हान्जायाव थांनायाव जे बिथांमोना गोबां लाब जागोन जों बेखौ फोथाया दिनै बिथांमोना गिदिर गिदिर बाथ्रा बुंदों बिपिएफआव थांनानै फार्स्ट जइन जाखालि बयबो बुङो बिथांमोनाबो बुंदों नायबाय था बिथांमोना सप्तासे मास मोननै मोनथाम लासै लासै समाज बेबस्थानिफ्राय गोमालांगोन लास्टआव बिथांमोना इउपिपिएलआवनो फैनो नागिरदों आरो आं दा बयखौबो बुंनो नागिरदों दिनै जालि मालफोरा 2 नम्बरनि मालफोरा लासै लासैनो भाइरासफोरा जोंनिफ्राय साइड जानायाव समाजा जोंखौ मोजां मोनदों इउपिपिएलखौ बांसिनै एक्सेप्ट खालामदों आरो मोनसे मोजां बाथ्राया जाबाय इउपिपिएलनि जा मोजां दिन बियो आराम्भ जाबाय दा बेजों लोगोसे जों मोनसे एनाउन्समेन्ट होनो नागिरदों फैबाय थानाय समाव दिनै जोंहा इउपिपिएल हान्जा हिसाबै मोनथाम बर'नि फार्स्ट हिस्टरि मोनथाम सिटआव अर्थात साथाम जोंहा एमपि दङ रायजो सभानि 2 आरो लकसभानि 1 अर्थात जोंनि हारिनि माखासे इस्युसफोरखौ जोङो दिनै स्ट्रेट फरवार्ड दिखांनो हागोन जुदि 280 आर्टिकेला 125 एमेन्डमेन्टनि गेजेरजों जायोब्ला बिपिएफनि अबस्थाया मा जागोन दिनै आं बुंथ'ला 125 एमेन्डमेन्टआ जै जाबाय बिपिएफनि अबस्थाया असमियाव मोनसे बाथ्रा दङ पानित हा नसरा अबस्था जिहेतु होनना बुङो बेबायदि जानो थांगासिनो दङ जायफोरा दिनै इउपिपिएल राजखान्थि हान्जाखौ गारना थांदों बिथांमोना मोनसे समाव रिग्रेट खालामगोन आरो बिथांमोननि जि दरजा दिनैनो बन्द खालामबाय होननानै दिनैनिफ्रायनो बन्द खालामबाय होननानै जोङो इउपिपिएलनिफ्राय स्पष्ट होनो लुबैयो जाय मानसिफोरा स्थिति गैया जाय मानसिफोरा आदर्श नीति गैया बेबायदि मानसिफोरखौ जोंनो इउपिपिएलआव नाङा खारन इउपिपिएलआ मोनसे नीति आदर्श गोनां गोजोनखौ हास्थायग्रा मानसिनि मोजांखौ हास्थायग्रा रायजो राजानि खामानि मावग्रा मोनसे दोलो आरो जोंनि दोलोआव इउपिपिएलआव जाय मानसिफोरा हारिनि सेन्टिमेन्ट थागोन जाय मानसिनियाव बर'नि थै थागोन बे मानसिया इउपिपिएलखौ मालाबाबो गारनो हाया जाय मानसिफ्रा इउपिपिएलखौ गारनानै थांदों आङो बुंनो नागिरगोन आङो व्यक्तिगत भाबे बुंनो नागिरगोन पार्टी हिसाबै नङा जाय बिथांमोना इउपिपिएल दोलोखौ दिनै गारनानै थांदों बिथांमोननि थैयाव भेजाल दङ थारमाने भेजाल थैनि मानसिफोरा इउपिपिएलखौ गारना थांदों आरो बे भेजाल थैनि मानसिफोरा जितिया बिपिएफआव थांबाय बे बिपिएफआव बेमारा हाबनाया एकदम रोखासै गतिके बिपिएफनि
दैदेनगिरिफ्राबो साबधान जोबोद साबधान जानाया मोजां बस्थासे आलु गेसाव थायोबा गासैबो आलुआनो सेवजोबलाङो होननाय बायदि दिनै बिपिएफ राजखान्थि हान्जायाबो किसुमान आलु गेसावफोरखौ बिथांमोना बजबना लानायनि थाखाय लासै लासै बिपिएफ राजखान्थि हान्जाया सेवलांजोबगोन थेंक इउ बारग' डिपुटि चिफ खाम्फा बरग'यारि बिथाङा बिपिएफआव थांनायनि उनाव सानै ओएसडि बिथांमोनाबो जितु बिपिएफआव मानाव गेदेर खाम्फा बरग'यारि बिथांखौ जोबोद गिदिर नेता होननानै बयबो सानोमोन दाख्लै सोरबा थांनानै दुखु मोनदोंनो गावनि फिसाजोसो जायो ना मासो जायो होननानै गोनो गोथो जादों आं रायजोफोरखौ खावलायदों गोनो गोथो जानाङा जाय हिनजावसाया बिथांनि न'खराव दङ बिथांनि अनजालि बिसि बेखौ जाहाथे रावबो पार्सनेलि एटाक खालामा गतिके बिथाङा उन्दै बैसोनि हिनजावसा लादो बा गोरलै हिनजाव लादो बेखौ राजनितियाव लाबोनो नाङा बिथांनि पार्सनेल मेटार बेखौ आरो मेगनबो सानो नाङा दा माखासे बिपिएफनि दैदेनगिरिफ्रा किसुमान बाथ्राखौ जोंनो इनफरमेसन हरो बेफोरखौ मिडियायाव बुंजाया आरो जोंनि जि इउपिपिएलनि आदर्श निति बेखौ जोङो बुङा दा जायफोर ओएसडि बिथांमोना थांदों बिथांमोनखौ जोङो बेस्ट अफ लाक होदों बिथांमोना ओएसडिनिफ्राय समाज सिबिनायनि मोनसे बेबस्थायाव फैनो नागिरदों मोजांनि बाथ्रा नाथाय मोनसे बाथ्रा बेनो जाय पार्टियाव थानानै नोंथाङा इस्टाब्लिश जाबाय ओएसडि जाबाय बे पार्टिखौ गारखालिनिफ्राय पार्टिखौसो एसेबां गाज्रि रायदों सानसेयावनो एसेबां गाज्रि जाबाय नामा अब्ला नोंथाङा बे पार्टिया मानो 5 बोसोर थानाय बा 10 बोसोर थानाय मानो ओएसडि जानाय बे समावनो गारलांनांगौमोन बेखौसो फोरमान खालामनाय जायाखै होनबा किसुमान नेता दङ जायफोरा पावार गैयाबा सानसेबो थानो हाया दिनै खाम्फा बरग'यारि बिथांनि बाथ्राखौनो बुंबाय पार्सनेल बाथ्राखौ बुंनो नागिराखै आङो दा बिथाङा जाय समाव इउपिपिएलआ पावाराव दंमोन फैबाय जोंनि भटजोंनो रायजो राजानि भटजोंनो बिथाङा एमसिएलए जाबाय बेनिफ्राय बिपिएफआ पावाराव फैनाय लोगो लोगो ज्राब बारलांबाय सासे दैदेनगिरिया बेबायदि मोख्रा बायदि सभाब खालामनाया बिथांनि जे राजनितिक केरियार राजखान्थिनि जिथु केरियार बेखौ फोजोबनायनि इसारा बेखौ गावनो फोजोबना लादों असमियाव मोनसे बाथ्रा दङना स्थान हेराले मान हेराय होननाया बिसोरो बेनो जानो थांगासिनो दङ आरो आं खावलायगोन दिनैनिफ्रायनो मानाव गेदेर खाम्फा बरग'यारिनि खम बैसोनि हिनजाव लानाय गोरलै हिनजाव हाबा खालामनाय बेफोरबायदि बाथ्राखौ जाहाथे रावबो लिरा फेसबुकआव बेयो बिथांनि पार्सनेल मेटार हिनजावसायाबा मा साननानै हाबा जादों बेजों बा हिनजावसाखौबा मा होननानै फथायनानै लाखो ना मुलिसो दौना लाखो ना माबा मोनसे जादु मन्त्रसो खालामदो बेखौ खाम्फा बरग'यारि बिथाङासो मिथिगोन बेखौ जाहाथे रावबो राजनितियाव बोलाबाया रावबो जाहाथे बिथांखौ बेबायदि फेसबुक ससियेल साइटआव लिरा आं बेखौनो खावलायदों आं मोनसे बाथ्राखौ बुंनो नागिरदों गले गले गोदान जोलैया बिथांमोन बायदि दैदेनगिरि बिथांमोननिफ्राय माबा मोनसे सोलोंनांगौ दङ होननानै जों साना मानोना बिथांमोनखौ गिदिर दैदेनगिरि होनना सानदोंमोन नाथाय बिथांमोना मोनबो आदर्शआव दिनैनि तारिखआव थानो हायाखै जाय मानसिफ्रा जाय दैदेनगिरिफ्रा सरकार गैयाव पासमाबो थानो हाया बेबायदि दैदेनगिरिफ्रा बिटिआरनि बर' रायजो राजानि मायबाफोर खामानि मावनो हागोन होननानै रायजो राजाया सानो नामा बेखौ रायजो राजायानो थिग खालामनांगौ रायजो राजाया बिथांमोन बायदि दैदेनगिरिखौ जाय गावनि स्वार्थनि थाखाय थाखा फैसानि थाखाय पार्टि गारो बेबायदि दैदेनगिरिखौ सिनायना लानाया मोजां आरो बिथांमोनखौ समाजाव जायगा होजायो ना होजाया बेखौबो साननाया मोजां